হে গাইজ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ চুজিৰ লাড়ুৰ ৰেচিপি। আৰু ৰেচিপিটোৰ বাবে মোক লাগিব জালুকৰ গুড়ি আৰু ইলাচি 3টা। আৰু এইফালে চিৰাপ বনাবৰ কাৰণে চেনি 1 কাপ আৰু পানী 1 কাপ উতলাই ল'ম। এয়া উতল আহিছে, অলপ অলপ উতলি থাকিবলৈ দিম। আৰু এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ আৰু এতিয়া চুজিখিনি ভাজি ল'ম। এয়া চুজি দি দিছোঁ। চুজিখিনি ৰঙচুৱাও নকৰোঁ, বগাকৈ থ'ম অলপ, তেতিয়াহে লাড়ুটো দেখিবলৈ ভাল হ'ব। আৰু এয়া মই অলপ সময় ভাজি ল'ম। এতিয়া এনেকৈয়ে ল' ফ্লেমত ৰাখি অলপ সময় ভাজি ল'ম। এতিয়া মই ইয়াত অলপ চফ আৰু অলপ তিল মিক্স কৰি দি দিছোঁ। এনেই কেইটামান, বেছি দিয়া নাই। আৰু আকৌ অলপ সময় ভাজি ল'ম এনেদৰে। তিল আৰু চফ নিদিয়াকৈও আপোনালোকে বনাব পাৰে, মই দি দিছোঁ। এতিয়া মই ইয়াত জালুকৰ গুড়িখিনি দি দিছোঁ আৰু ইলাচি গুড়িও। জালুক অকণমান থৈ দিলোঁ, নহ'লে বেছি জ্বলা হ'ব বুলি ভাবি আকৌ অলপ থৈ দিছোঁ। এতিয়া আকৌ ভাজি ল'ম। আৰু এইফালে চাওক, চিৰাপখিনি উতলি আছে। ডাঠ হ'বলৈ দিম অলপ, আৰু চুজিখিনি তেতিয়ালৈকে মই ভাজি থাকিম। এতিয়া চুজিখিনি ভজা হৈ গ'ল আৰু ইয়াতে মই এতিয়া চিৰাপ অলপ অলপকৈ দিম। গোটেইখিনি একেবাৰতে দিলে ঢিলাও হৈ যাব পাৰে যে, সেইবাবে অলপ অলপকৈ দি থাকিম। লাড়ুটো বনাব পৰাকৈ দিম আৰু অকণমান দিলেই হৈ যাব। এতিয়া এখন থালিত উলিয়াই ল'ম আৰু লাডু বনাম। এয়া এতিয়া এইটো বনাই আছোঁ লাড়ু। ঠাণ্ডা হৈ গ'লে লাড়ু বনাব পৰা নাযাব, সেইবাবে গৰমে গৰমে মা আৰু মই মিলি দুইজনীয়ে বনাই আছোঁ। এয়া চাওক হৈছে। এইটো এটা হৈ গ'ল এতিয়া। এয়া 2টা হৈ গ'ল। আৰু এনেকৈয়ে বাকী লাড়ুখিনিও বনাই ল'ম। একেবাৰে ইজি হয়, চিম্পল ৰেচিপি। এয়া চাওক হৈ গ'ল। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।